আপুনি যে মদ খাইছে মদ খোৱা গোটেইকেইটা গুণে আপোনাৰ আছে অত্যন্ত কথা কৈছে মুখৰে ভোজ 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 গোন্ধা আহিছে কথা কয় কলেজত মইতো ডিফু কলেজত মই ডিবেটিঙত বেষ্ট পাই না সদায় সেইকাৰণে মুখটো চলিব না আপুনি মুখ চুপতি কৰিলে আৰু ফাইন কৰাম মই কি কথা ক'লে ফাইন আছে কি কোন সেকশন আছে 144 423 কি আছে সেকশন আপুনি সিনিয়ৰ সিটিজেন বুলি কৈ আছে তো আপুনি সিনিয়ৰ সিটিজেনৰ যিটো মান মৰ্যাদা আছে মান মৰ্যাদা এক কথা ক'ব এজন অফিচাৰৰ লগত কথা পাতি আছে তো আপোনাক আপুনি কিন্তু 10,000 ফাইনৰ লগতে আপোনাৰ 6 মাহ জেলো হ'ব পাৰে একটা কাম কৰ মই 10,000 নিদিয়ে মোক 6 মাহ পঠাই দিও গভৰ্ণমেণ্টৰ কামত ফ্ৰীতে দুটাই হ'ব 10,000 পইচা দুটাই হ'ব এটা নহয় দুটাই হ'ব কি দুটা পইচা দিবলৈ জেল খাবলৈ কি কথা একটা কৰক না 10,000 আপুনি বেছি কথা ক'লে আৰু 6 মাহ হ'লেই কাইছিলা চুৰিকে হল আপোনাৰ গাড়ী নম্বৰ কওক আপুনি ফাৰ্ষ্ট টাইম অফিনাৰ ছেকেণ্ড টাইম অফিনাৰ চাই লম মই গাড়ী নম্বৰ মনত নাই একদম গাড়ীও সিনিয়ৰ সিটিজেন না মোৰটো এইটো অলপ অলপ ওলাইছে না ফাফৰ চাফৰ খোৱা এইটো নম্বৰ আপোনাৰ গাড়ীখনটো হাই চিকিউৰিটিও নাই হাই চিকিউৰিটি নম্বৰ প্লেট থাকিব লাগিছিল আপোনাৰ গাড়ীখন তিৰি ঘৰৰ সেইটো এটা ফাইন হ'ব মই লিখি ল'ম তো নিজে ঘৰত আপুনি লিখিলে কেনেকৈ হ'ব হে আৰে আগতে সিনিয়ৰ সিটিজেন বুলি কৈ আছে আপুনি সিনিয়ৰ সিটিজেন কাক শিকাইছে ৰাইজক শিকাইছে আপুনি ক'ব লাগিছিলে যে মদ খাই গাড়ী চলাব নালাগে হাই চিকিউৰিটি নাম্বাৰ প্লেট লাগে হেলমেট পিন্ধিম নেকি মই হা সিট বেল্ট এনি টাইম বান্ধি আছো আপুনি গাড়ী চলাব আনিনাখনতো আপুনি বাইক চলায় মই দেখিছোঁ আপোনাকতো টাউনতে মই দেখিছোঁ আপুনি বাইকো চলাই আহে সদায় মোৰ টিপটপ থাকে আপোনালোকে আপোনাৰ যাৰ হেলমেট নাই তাকে হুইচেল মাৰে হেলমেট থাকিলে যাব দিয়ে কাগজ নাথাকিলেও যাব দিয়ে এইটো বেয়া কথা আপোনাৰ কোনে কৰিছে মই দেখিছে এজন ব্যক্তিক দেখুৱাই দিয়ক মই দেখিছে আপুনি এই ডিফুৰ এনফৰ্চমেণ্ট অফিচাৰ এজন বিষয়াক দেখুৱাই দিয়ক যে তেওঁলোকে গাফিলতি কৰিছে দিয়ক বেছি কথা নাই যি দিব লাগে দিয়ক মই যাম আৰু এটা চেক আৰু হৈ আছে চেক নহয় আপুনি 10,000 টকাৰ লগতে আপুনি মদ খাইছেতো আপোনাৰ 3 মাহ ফাইনো হ'ব ভুল আচলতে আমিতো আপুনি স্বীকাৰ কৰক আজি ৰাইজৰ আগত স্বীকাৰ কৰক যে আপুনি মদ খাই গাড়ী চলোৱাৰ কাৰণে আপুনি এটা ভুল কাম কৰিছে এনেকুৱা কাম কেতিয়াও নকৰে আপোনাক মই মাফ কৰি দিম আপোনাক 3 বছৰ